হাই ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম। কালিতো ভিডিঅ' দিব নোৱাৰিলোঁ, আজি দিছোঁ বাৰু। আজিনো ভিডিঅ' কি দিম, দেশৰ যিবিলাক ছ'চিয়েল মিডিয়াত দেশৰ পৰিস্থিতিৰ বিষয়ে যিবিলাক শুনি থাকি আছোঁ, যিবিলাক দেখিবলৈ বা পঢ়িবলৈ পাইছোঁ, সেইবিলাক দেখি পঢ়ি শুনি এনেকুৱা লাগিছে যেন মানে দেশখন যে কি হৈছে। গতিকে আমিতো দেশৰ কাৰণে ভাবিব পৰা আমি ভাৰতীয় নাগৰিক যদিও দেশৰ কাৰণে ভাবিব পৰা বা আমাৰ যুক্তিবোৰ কিমান শুদ্ধ সত্য, এইবিলাক কথা ক'বলৈতো আমাৰ ধৰক এটা ভয়ো থাকে। দিয়কচোন, এতিয়া মোৰ ধৰক 50 বছৰ বয়স হ'ল। মোক যদি মই দেশৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত মাত মাতোঁ, কোনোবাই হয়তো মোক কিবা, আজিকালিতো দেখিছে নহয়, কিছুমানক গ্ৰেপ্তাৰ কৰি নি কেনেকৈ থৈছে, কি কৰিছে, সেইবিলাকৰ কাৰণেতো মাতিবলৈও ভয় লাগে। তথাপিতো কিছুমান কথা নমতাকো নোৱাৰিলোঁ মানে বিশেষকৈ মই এগৰাকী আমাৰ সমাজৰ গণ্যমান্য ব্যক্তি বুলিয়ে কৈছোঁ, বিশেষকৈ মহিলা। তেখেতেনো কি ভাবি কি কৰি এনেকৈ সংবাদ মাধ্যমত বা মিডিয়াৰ আগতে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা যেনেকৈ আনক লৈ সমালোচনা কৰিছে, তেখেতে প্ৰকৃততে বিচাৰিছে কি আপোনালোকে ভাবি চাওকচোন। আপোনালোকক মই আহ্বান জনাইছোঁ, আপোনালোকেও ভাবি চাওকচোন। এগৰাকী জোনমণি ৰাভা SI হওক বা এগৰাকী সাধাৰণ নাগৰিকেই হওক, মানুহ মৰি গ'লে মানুহে অন্তৰত কিমান দুখ পায়। এতিয়া জোনমণি ৰাভাৰ পৰিয়ালৰ মানুহে যিমান আঘাত পাইছে, বাকীবিলাকেও আঘাত পাইছে, আমিও আঘাত পাইছোঁ, কিন্তু তেখেতৰ মাকৰ পৰা আৰম্ভ কৰি ঘৰৰ পৰিয়ালখিনিয়ে যিমান দুখ পাইছে, কিন্তু তেখেতৰ ওপৰত মাত মাতিছে। বিশেষকৈ মই মানুহগৰাকীৰ নাম ল'বলৈ মনেই যোৱা নাই, তথাপিতো নক'লেও নহ'ব, কৈছোঁ আৰু। তেখেত হৈছে লেখিকা শিখা শৰ্মা। আমি যাক লেখিকা, ছিংগাৰ বুলি সমাজৰ এগৰাকী গণ্যমান্য মহিলা বুলি গণ্য কৰোঁ। তেখেতে নিজৰ ব্যক্তিগত জীৱনৰ কথা অকণমান চিন্তা কৰিব লাগে যে মোৰ ক'ৰবাত ভুল ভ্ৰান্তি হৈছে নেকি, মই ক'ৰবাত ভুল ভ্ৰান্তি কৰিছোঁ নেকি, এইবিলাক ভাবি চাব লাগে। আচলতে মই মানে তেখেতৰ এইবিলাক কথাবিলাক ভাবি চাইছোঁ। তেখেতে সকলোকে খালি সমালোচনা থকা সৰকা কৰে। কথাটো কি, মই একেবাৰে ইমানেই ভাবিছোঁ আপোনালোকে যে মোৰ এই কথাখিনি এনেকুৱাকৈ মানে শ্বেয়াৰ কৰিব যাতে লেখিকা শিখা শৰ্মাৰ ওচৰ মোৰ এই ভিডিঅ'টো পাই যায়গৈ। শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। গতিকে মই আপোনালোকক তাকে অনুৰোধ কৰিছোঁ, কাতৰ অনুৰোধ কৰিছোঁ। কেলৈ সিদিনাখন এগৰাকী ছোৱালীয়ে নিজৰ প্লেটফৰ্ম, নিজৰ মানে ইউটিউব চেনেলত কৈ থকা গম পাইছোঁ যে জোনমণি ৰাভাৰ বিষয়ে এনেকৈ কৈছে, তেনেকৈ কৈছে। যদি আমাৰ অসমৰ ৰাইজে, যদি আমাৰ অসমীয়াসকলে যদি অসমীয়াৰ কাৰণেই যদি মাত নামাতোঁ, তেতিয়াহ'লে মাতিব কোনে? কাৰোবাৰ ভয়ত যদি কোনোবাই ধৰক পুখুৰী এটা খান্দিবলৈ ভয় কৰে, তেনেকৈ নহ'ব নহয়। জোনমণি ৰাভা এক্সিডেণ্টতে মৰক বা দুৰ্ঘটনাতে মৰক বা তেখেত আত্মহত্যাই কৰক বা যিয়ে নকৰক, তেখেতক যেনেদৰে সমালোচনা কৰিছে, তেনেদৰে আচলতে মৃত্যুৰ পিছত বা আচলতে মানুহৰ ব্যক্তিগত জীৱনক লৈ তেখেতে লেখিকা শিখা শৰ্মাই তেনেকৈ ক'ব নাপায়। তেখেতৰ মুখখন ইমানেই বেছি স্পীডত কথা কয়। আমিও এতিয়া কথা কৈছোঁ, আমি কথা কৈছোঁ গহীন গম্ভীৰ এটা নিজৰ ব্যক্তিত্ব ৰাখি পেলাই মানুহে কথা ক'ব লাগে। লেখিকা শিখা শৰ্মাই ইমানেই কথা কৈছে, তেওঁ কথাখিনি ভালকৈ স্পষ্টকৈ নুফুটেই, এনেকেই তেওঁ কথা কয়। তেনেকৈ মানুহে কথা নকয় নহয়। কথা ক'ব লাগে মানুহে গহীন গম্ভীৰকৈ, কাৰণ তেখেতো এগৰাকী শিক্ষিত মানুহ, আমিও শিক্ষিত মানুহ। শিক্ষিত মানুহৰ কথা কোৱাৰ লক্ষণ বেলেগ। তেখেতে এনেকৈ ৰকম তেওঁ শব্দবিলাক মুখত ভালকৈ নুফুটেই। তেখেতে কি কাৰণে জোনমণি ৰাভাক ইমান খোজখোৰ আমুক তামুক, মৰাৰ পিছত জোনমণি ৰাভাই এইবিলাক শুনিবলৈ নাহে নহয়। তেওঁ যদি প্ৰকৃততে অসৎ আছিলে, জীয়াই থাকোঁতে তেওঁ দেখোন এইবোৰ মিডিয়াৰ আগত প্ৰচাৰ কৰিব পাৰিলেহেঁতেন জোনমণি ৰাভাৰ বিষয়ে। মৃত্যুৰ পিছত যে এনেকৈ কৈ আছে, আপোনালোকৰ বাৰু বেয়া লগা নাই নে? মোৰ কিন্তু এইবিলাক বেয়া লাগিছে। আৰু বিশেষকৈ আৰু এটা কথা হৈছে কি, তেখেতে কাৰোবাৰ কিবা এটা দুখ শুনিব লাগে বা দেখিব লাগে, তেখেতে এতিয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে তেখেতে কেনেকুৱা কথা কৈ পেলাই নি কৰিছে। তেখেততো একো পদবীত থকা নাই বা মিনিষ্টাৰো নহয়, তেখেত এগৰাকী লেখিকা মানুহৰ মন কেনেকুৱা হ'ব লাগে,
সদায় পবিত্ৰ। লেখক মানে সাহিত্য মানে কি, সাহিত্যত যি সাহিত্যক জীৱনৰ এটা অংশ হিচাপে বাছি লয়, সাহিত্যিকবিলাক সদায় পৰিচয় মানে নিকা চফা মনৰ হ'ব লাগে। কিয়নো সাহিত্য হৈছে জাতিৰ দাপোন। আমি সাহিত্যত জাতিৰ দাপোন, আমি অসমীয়াই আমাৰ অসমীয়া সাহিত্যত নিজকে দেখা পাওঁ। সেইকাৰণে সাহিত্যক কি বুলি কয়, জাতিৰ দাপোন বুলি কয়। কিন্তু লেখিকা শিখা শৰ্মাই সাহিত্যৰ নামত কলংকহে কৰিছে। তেখেতে সাহিত্যিক হৈ পেলাই নি তেখেতে লেখা মেলা কৰি পেলাই নি তেখেতে সাহিত্যিক বুলি তেখেতক কি বুলি পৰিচয় দিব? তেখেতেতো এইটো কলংকৰ কথা কৈছে। আজি তেওঁ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে, কাইলৈ জোনমণি ৰাভাক সমালোচনা কৰিছে। আনকি ইমান এগৰাকী সৎ আৰক্ষী বিষয়া, সকলোৰে অন্তৰ চুই যোৱা এগৰাকী আৰক্ষী বিষয়া আনন্দ মিশ্ৰ, আমি তেখেতৰ সৎ সাহস দেখিছোঁ। গতিকে আনন্দ মিশ্ৰ জইন কৰিবলৈ আহিলে মাত্ৰ তেখেতে বাৰু আনন্দ মিশ্ৰকনো কি কথা কাৰণে নিজৰ টিআৰপি বঢ়াবৰ কাৰণে লেখিকা শিখা শৰ্মাই ইমানখিনি কৈ আছে। নিজৰ টিআৰপিটো বঢ়াবৰ কাৰণে, নিজৰ টিআৰপিটো নাবাঢ়ে। কোনোবাই ভাল পাব পাৰে শিখা শৰ্মাক, চামে ভাল পাব পাৰে, কিন্তু মোৰ নিচিনা অন্তৰ মানুহে মই কিন্তু শিখা শৰ্মাক ছাপোৰ্ট নকৰোঁ। কেলৈ নকৰোঁ? তেখেত সাহিত্যিক, লেখিকা। তেখেতে যদি অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰিছে, তেখেতে ডাইৰেক্ট যাব লাগে মুখ্যমন্ত্ৰী হ'বলৈ। ডাইৰেক্ট মানে অসমত সংবাদ মাধ্যমৰ আগত ক'ব লাগে যে তেখেতে ৰাজনীতি খেলিব, আমুক কৰিব, তামুক কৰিব, কেনেদৰে গৈ পেলাই ৰাজনীতি কৰিবগৈ। গতিকে তেখেতে সেইটো কৰক। কিন্তু তেওঁ প্ৰত্যেককে সমালোচনা কৰিবলৈ তেখেতৰ এইটো হেৰি নহয়, কোনো অধিকাৰেই নাই বুলি কৈছোঁ মই। কাৰণ আনন্দ মিশ্ৰ এজন সৎ সাহসী আৰক্ষী বিষয়া, সেইকাৰণেতো চৰকাৰে তেখেতক পুনৰ আনিছে। গতিকে আনন্দ মিশ্ৰই টিআৰপি বঢ়াব খোজা নাই। আনন্দ মিশ্ৰই আমি আগতেও দেখিছোঁ, নগাঁৱত থাকোঁতে বা আগতে আৰু এখন ডিষ্ট্ৰিক্টত আছিলে, তেখেতৰ লগত মানুহে তেখেতলৈ ভয় কৰি উঠিব নালাগে। তেখেতে মানুহক আঁকোৱালি লয় সকলোকে সমানভাৱে। তেখেত যদিও আৰক্ষী বিষয়া, তেখেতক আৰক্ষী বুলি ভয় কৰি থাকিব নালাগে। তেখেতে মানুহক ভালদৰে বুজাই দিয়ে, সৰু ল'ৰা ছোৱালীকো তেখেতে বুজাই দিয়ে। গতিকে এইজন আৰক্ষী বিষয়াক তেখেতে ইমান সমালোচনা কৰিছে, আমুকহে তেখেত DGP ৰেংকলৈ। তুমি দিয়া DGP ৰেংকলৈ আনন্দ মিশ্ৰক, আমিও ছাপোৰ্ট কৰিম। আনন্দ মিশ্ৰক DGP ৰেংকৰ কাম কৰিব পাৰিব। কিন্তু এতিয়া বৰ্তমান যিজন DGP আছে, JP সিং ডাঙৰীয়া, তেখেতবোৰ বেয়া নহয়, কিন্তু আমি তেখেতকো ভাল পাওঁ। গতিকে আমি আনন্দ মিশ্ৰ SP হৈ আছে, এদিন নিশ্চয় তেখেত DGP হ'বগৈ। সেইটোতো কোনো কথা নাই। তেখেত এদিন সৎ আৰক্ষী বিষয়া, সকলোৱে ভাল পায়, এদিন তেওঁ নিশ্চয় DGP হ'বগৈ। কিন্তু এতিয়া থকাজনো এই আমাৰ সিং ডাঙৰীয়া, মানে JP সিং ডাঙৰীয়াও অসৎ বা বেয়া নহয়, তেখেতো ভাল, তেখেতকো আমি ভাল পাওঁ। তেখেত ভাস্কৰজ্যোতি মহন্ত ছাৰ থাকোঁতেই আমি তেখেতৰ কথাবিলাক ভাল পাওঁ। ভাস্কৰজ্যোতি মহন্ত ছাৰকো মই বেয়া বুলি কোৱা নাই, কিন্তু তেখেতৰ কথাবিলাক JP সিং যেতিয়া কথা কয়, তেখেতৰ ধৰক মানুহৰ কথা ক'লেই মানুহৰ ব্যক্তিত্বটো প্ৰকাশ পাই যায়। গতিকে তেখেতে যিখিনি আইন কানুন বনায় বা কিবা এটা মানে টপিকৰ ওপৰত কথা কয়, তেখেতৰ ব্যক্তিত্বটো ভাল। তেখেতেও বেয়া মনৰ পুলিচ বিষয়া নহয়, ঘুচখোৰ নহয়। তেখেতে আনন্দ মিশ্ৰ ছাৰো তেনেকুৱা নহয়। গতিকে আনন্দ মিশ্ৰ বিষয়ে তেখেতে ইমান সমালোচনা কৰিব লাগে। মুঠতে সমালোচনা কৰিব লাগে এনেকুৱাকৈ মানুহক, যিবিলাক মানুহে বেয়া পথ বাছি লয়, বেয়া কাম কৰে। এতিয়া নকল সোণৰ বেপাৰীকেইটাক কৰিব লাগে সমালোচনা। যিকেইটা নকল সোণৰ বেপাৰী, যিকেইটাই ধৰক জাল নোটৰ বেপাৰী, সেইবিলাকক সমালোচনা কৰক শিখা শৰ্মাই। কিন্তু আজি জোনমণি ৰাভা বা আনন্দ মিশ্ৰ ছাৰক বা অসমৰ মুখ্যমন্ত্ৰীক এনেকৈ বাৰে বাৰে বহুত অসভ্য কথা কৈ বা বহুত মানে কিবা তেখেতৰ মনত এটা, লেখিকা শিখা শৰ্মাৰ মনত এটা বহুত মানে সোমাই আছে, এটা কিবা হিংসা স্বভাৱ এটা সোমাই আছে। সেইকাৰণে তেখেতে ইমান কথা কৈ আছে। কিন্তু তেখেতে অসমৰ মুখ্যমন্ত্ৰী হ'লে তেখেতে ভাল কৰিব পাৰিব জানো? আমাৰ তেখেতৰ ব্যৱহাৰ দেখিয়ে তেখেতক ভাল নালাগে। লাগিলে তেখেত যিমান শিক্ষিত হওক, যিমানেই যি হওক, লাগিলে তেখেতৰ এটা কাৰণেই ভাল নালাগে, তেখেতৰ মুখৰ কথা কোৱাৰ ঠাঁচ। আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কিমান ধুনীয়াকৈ কথাটো কয়। মুখ্যমন্ত্ৰী লাগিলে বেয়াই হওক বা কিবা এটা তেখেতৰ বেয়া গুণ থাকিব পাৰে, কিন্তু মুখ্যমন্ত্ৰীক আমি এটা কাৰণেই ভাল পাওঁ, তেখেতে মানুহৰ কথাবিলাক ইমান ধুনীয়াকৈ বুজাই দিয়ে, প্ৰত্যেকৰ অন্তৰ চুই যায়।
এতিয়া আনন্দ মিশ্ৰ দেখিছে আপুনি। জোনমণি ৰাভাৰ বিষয়ে আমিতো নাজানো। জোনমণি ৰাভা এগৰাকী SI, পুলিচ ইন্সপেক্টৰ, ছাব ইন্সপেক্টৰ, সৰু ছোৱালী বয়সত, মোৰ নিজৰ ছোৱালীৰ তুল্য। গতিকে তেনেকুৱা ছোৱালীজনীক তেখেতে নিজৰ ল'ৰা ছোৱালী নাই জানো? ইমান তিৰস্কাৰ কৰিলে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ কোনো অধিকাৰ নাই নহয়। গতিকে আপোনালোকে মই বেছি কথা নকওঁ তেখেতৰ বিষয়ে। মই তেখেতৰ মুঠতে এগৰাকীক কৈছোঁ যে আপুনি সমাজৰ গণ্যমান্য ব্যক্তি হ'বলৈ আপোনাৰ অধিকাৰ, এনেকুৱা কথা ক'লে আপুনি এনেদৰে মানুহক কথা কৈ আপুনি সমাজত একো, অসমৰ মুখ্যমন্ত্ৰীও হ'ব নোৱাৰে আপুনি আৰু অন্য ডাঙৰ বিষয়েও আপুনি হ'ব নোৱাৰে। কাৰণ আপুনি এতিয়া প্ৰাপ্তবয়স্ক মানুহ, হয়তো মোতকৈ ডাঙৰ বা সৰু হ'ব পাৰে, কিন্তু তেখেতে প্ৰাপ্তবয়স্ক মানুহ। প্ৰাপ্তবয়স্ক মানুহকে এনেকুৱা জিহকে তিহকে যা তা কথা ক'ব নালাগে নহয়। মানুহে কথা এনেকৈয়ে ক'ব লাগে যাতে মানুহগৰাকী নিজৰ পৰিচয়টো সদায় সমাজত ভাল হৈ থাকে। গতিকে তেখেতক যদি বহুতে দেখিছোঁ ইউটিউবাৰবিলাকে কৈছে যে এনেকুৱা তেনেকুৱা। মোৰ কিন্তু লেখিকা শিখা শৰ্মাক ছাপোৰ্ট নকৰোঁ। এনেই আগতে মানুহগৰাকী ভাল পাইছিলোঁ। এতিয়া তেখেতে যে যা তা বোলকে, কথাটো কি? তেখেতক মানে কিবা সমাজৰ কাৰণে ধৰক সমাজত মুধা ফটা ব্যক্তি হ'ব লাগে নেকি? মুধা ফটা ব্যক্তি কেনেকৈ হ'ব? তেখেতক কথা কোৱাৰ কোনো গদেই নাই। গতিকে লেখিকা শিখা শৰ্মাই মোৰ লগত যদি কাজিয়াও কৰে মই সেইটো নাজানো, কিন্তু মই উচিত কথাটোহে কৈছোঁ। মই উচিত কথাটো কৈছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। শিখা শৰ্মাৰ ওচৰত মোৰ বঢ়াবৰ কাৰণে বা মোৰ ভিউৱাৰ্ছ বঢ়াবৰ কাৰণে মই কথাটো কোৱা নাই। মই চেনেল খোলা বেছি দিন হোৱাই নাই। মই কিন্তু তেখেতৰ ছ'চিয়েল মিডিয়াত যিবিলাক পাই আছোঁ সেইটো কাৰণে মই এইবিলাক কথা কৈছোঁ। আপোনালোকে ভাল পায় বেয়া পায় কি পায় নাজানো, কিন্তু মানুহ হিচাপে সকলোৰে অধিকাৰ আছে কথা কোৱাৰ। মোৰ অধিকাৰ আছে আৰু অন্য ভাৰতীয় নাগৰিক হিচাপে কথা কোৱাৰ বাক স্বাধীনতা সকলোৰে আছে। গতিকে মই কথা দুটামান কৈছোঁ। তেখেতক মানুহে আশ দিব নালাগে। তেখেতক মানুহে ইমান পৰচৰ্চা কৰি থাকে, পৰচৰ্চা বুলিয়ে কৈছোঁ, আনক সমালোচনা কৰি থাকে। গতিকে তেখেতক এনেকুৱা আশ দিব নালাগে। মই কৈছোঁ নহয়, তেখেত সমাজৰ মুধা ফটা ব্যক্তি হ'ব বুলি নিজকে পৰিচয় দিছে। গৈ য'তে ত'তে ধৰক মিটিং মাটাং পাতি মুখ্যমন্ত্ৰী হ'বৰ কাৰণে তেখেতে বিচাৰিছে নেকি? তেখেতে মুখ্যমন্ত্ৰী কেনেকৈ হ'ব? তেখেতৰ গাত গুণেই নাই একো। গতিকে মুখ্যমন্ত্ৰী হ'ব কেনেকৈ তেখেতে? তেখেত এগৰাকী লেখিকা বুলিলে সদায় মই কৈছোঁ নহয়, সাহিত্য জাতিৰ দাপোন। আমি সাহিত্যত নিজকে, আমাৰ জাতিটোৰ, অসমীয়া জাতিটোৰ অস্তিত্ব যিখিনি গুণগান আমি সাহিত্যত দেখিবলৈ পাওঁ। গতিকে তেখেতে কিবা এটা লিখিছে, গল্প কবিতা, তেখেতৰ এই লিখনি কোনো তেখেতে লিখিছে, তেখেতৰ ব্ৰেইনত কিবা এটা আছে, লিখিব পাৰিছে। আমিও লিখোঁ, আমিও নিলিখাকৈ নাথাকোঁ, কিন্তু আমি প্ৰকাশ কৰা নাই। কিন্তু তেখেতে পাৰিছে, প্ৰকাশ কৰিছে, লিখিছে। কিন্তু তেখেতে নিজকে কথাৰ প্ৰসংগত যিবিলাক কথা কয়, আনক সমালোচনাৰ কথা কৰা বা আনৰ ভাল দেখিব সহ্য কৰিব নোৱাৰা, এইবিলাক কথা কৈ তেখেতে যিখিনি সংবাদ ছ'চিয়েল মিডিয়াত কৰি আছে সেইখিনি কৰাৰ অধিকাৰ তেখেতৰ নাই। কাৰণ তেখেতক কোনে ভাল পাব তেনেকুৱা কৰিলে? তুমি কিবা এটা টপিকৰ ওপৰত কথা কোৱা বা তুমি কথাখিনি তোমাৰ মূল্য ৰাখি কথা কোৱা, নিজকে উদঙাই দিব নালাগে। তেখেতে কি কৰিছে? তেখেতে নিজৰ ব্যক্তিত্বটো হেৰুৱাই দিয়া নিচিনা কৰিছে। গতিকে আপোনালোকে আজিলৈ মই অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো আপোনালোকে সোনকালে আহি ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে লেখিকা শিখা শৰ্মাই এই কথাখিনি গম পায় যে তেখেতৰ বিৰুদ্ধে কিমান মানুহে মাত মাতিছে। তেখেত অকণমান সাৱধান হওক, কথা কওক, কথা কোৱাৰ অধিকাৰ সকলোৰে আছে, যাতে সাৱধান হৈ ভালকৈ কথা ক'ব পাৰে। এই মোৰ আপোনালোকলৈ অনুৰোধ। আজিলৈ বিদায়।